হাই এভৰিৱান। আজি আমি আকৌ কথা পাতিম অন্য এজন মহান বিজ্ঞানী যিজনে 20 শতিকাৰ প্ৰাৰম্ভিক 20 বছৰলৈকে বিশ্বৰ বিজ্ঞান জগতত জিলিকি আছিল। মানৱ ইতিহাসৰ আটাইতকৈ বুদ্ধিমান ব্যক্তি আলবাৰ্ট আইনষ্টাইন। তেখেতে নিজৰ ৰিচাৰ্চৰ আধাৰত আন্তৰিক সময় আৰু মধ্যাকৰ্ষণৰ ওপৰত সিদ্ধান্ত দিছিল। কিন্তু বন্ধু, আপুনি জানি আচৰিত হ'ব যে আইনষ্টাইনে সৰুৰে পৰা বুদ্ধিমান নাছিল। পঢ়াত খুবেই বেয়া আছিল, যাৰ বাবে তেখেতক সহপাঠীবোৰে লুজাৰ বুলি মাতিছিল। বন্ধু, আইনষ্টাইন লুজাৰৰ পৰা কেনেকৈ 20 শতিকাৰ জিনিয়াছ বিজ্ঞানী হ'ল, যদি আপুনি জানিব বিচাৰে ভিডিঅ'টো শেষলৈ চাওক। আৰু যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক। নমস্কাৰ বন্ধু, মই পৰাগ আৰু আপুনি চাই আছে টিচ এভৰিথিং। বন্ধু, আইনষ্টাইনৰ জন্ম 14 মাৰ্চ 1879 জাৰ্মানৰ দুখীয়া পৰিয়াল এটাত হৈছিল। তেখেতৰ দেউতাক হাৰমান আইনষ্টাইন আৰু মাক পালেন আইনষ্টাইন। বন্ধু, তেখেতে প্ৰায় 4 বছৰ বয়সলৈকে কথা ক'ব পৰা নাছিল। কিন্তু এদিন ৰাতি মাক দেউতাকৰ লগত ভাত খাই থাকোঁতে প্ৰথমবাৰৰ বাবে তেওঁ কথা কৈছিল। আঞ্জাখিনি বহুত গৰম। তেনেকৈ হঠাৎ কথা ক'ব পৰা হোৱাত মাক দেউতাক বহুত আচৰিত হৈছিল আৰু বহুত আনন্দিত হৈছিল। বন্ধু, আইনষ্টাইনৰ মনত বিজ্ঞানৰ ভোক তেতিয়াৰ পৰাই আছিল যেতিয়া তেখেতৰ বয়স 5 বছৰ আছিল। এদিন দেউতাকে আইনষ্টাইনক এটা মেগনেটিক কম্পাছ আনি দিছিল। সেইটো পাই আইনষ্টাইন বহুত হেপী হৈছিল আৰু মনত এটা প্ৰশ্ন হৈছিল, কম্পাছটোৰ কাঁইটডাল সদায় উত্তৰ দিশত কিয় থাকে? এইটো কেনেকৈ সম্ভৱ? কথা কোৱাত অসুবিধা পাইছিল বাবে আইনষ্টাইনে বহুত ডাঙৰত স্কুললৈ গৈছিল আৰু তেখেতে অধ্যাপকে শিকোৱাবোৰ সহজে বুজিব নোৱাৰিছিল। এদিন আইনষ্টাইনে এজন অধ্যাপকক সুধিছিল যে মই মোৰ বুদ্ধিৰ বিকাশ কেনেকৈ কৰিব পাৰিম। অধ্যাপকজনে এষাৰি কথাই কৈছিল যে অভ্যাসেই হৈছে সফলতাৰ মূল মন্ত্ৰ। বন্ধু, অধ্যাপকৰ এই কথাষাৰ আইনষ্টাইনৰ মনত বহি গৈছিল। তেখেতে দৃঢ় নিশ্চয় কৰিছিল যে মই এদিন আটাইতকৈ আগত গৈ দেখুৱাম। আৰু সেইদিনাৰ পৰাই তেখেতে পঢ়াত খুব জোৰ দিছিল। পঢ়িব মন নাথাকিলেও অনিচ্ছা সত্ত্বেও তেখেতে কিতাপ হাতৰ পৰা এৰা নাছিল। সেইবাবে কেইদিনমানৰ ভিতৰতে তেখেতৰ অভ্যাসৰ সুফল দেখিবলৈ পোৱা গৈছিল। আগলৈ গৈ তেখেতে অধ্যয়নৰ বাবে গণিতৰ নিচিনা জটিল বিষয়টো বাছি লৈছিল। কিন্তু বন্ধু, পৰিয়ালৰ আৰ্থিক স্থিতি দুৰ্বল আছিল বাবে তেখেতে অধ্যয়নত বহুতো অসুবিধাৰ সন্মুখীন হৈছিল। তেখেতে কাপোৰ, দাঢ়ি, চুলি আদিৰ নামত এটকাও খৰচ কৰা নাছিল। বলাই কথাৰ লগত জড়িত এটা ষ্টৰী হ'ল। এদিনাখনৰ কথা, সেইদিনা বহুত জোৰেৰে বৰষুণ দি আছিল আৰু আইনষ্টাইনে তেখেতৰ টুপীটো ফটোৰ ভিতৰত সোমাই লৈ দৌৰি দৌৰি ঘৰলৈ গৈ আছিল। ৰাস্তাত তেখেতৰ এজন মানুহে সুধিলে, তুমি কি পাগল নেকি? ইমান বৰষুণ দিছে, তুমি টুপীটো মূৰটোত ল'ব লাগে, তাৰ পৰিৱৰ্তে টুপীটো তিতিব দিয়া নাই। আইনষ্টাইনে কৈছিল, মোৰ মূৰটো তিতিছে, কিছু সময় পিছত শুকাই যাব, কিন্তু টুপীটো তিতিলে বেয়া হৈ যাব আৰু মোৰ লগত নতুন টুপী কিনিবলৈ পইচাও নাই আৰু সময়ো নাই। বন্ধু, আইনষ্টাইনে কঠোৰ পৰিশ্ৰম আৰু অভ্যাসৰ ফলত গণিত আৰু ভৌতিক বিজ্ঞানৰ ওপৰত মহাৰথ ল'বলৈ সক্ষম হৈছিল। আৰু সময়ৰ লগে লগে তেখেত ইমান বুদ্ধিমান হৈছিল যে তেখেতে কিছুমান অদ্ভুত আৱিষ্কাৰ কৰিছিল। আজিৰ দিনত তেখেতৰ থিয়ৰী অফ ৰিলেটিভিটি আৰু দ্ৰব্যমান উৰ্জা সমীকৰণ E=mc² কাৰণে জানে। বন্ধু, তেখেতে ভৌতিক সিদ্ধান্ত দিছিল আৰু প্ৰকাশবিদ্যুৎ উৎসৰ সন্ধান কৰিছিল, যাৰ বাবে 1921 চনত তেখেতক নোবেল পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল। বন্ধু, তেখেতে দেখুৱাই দিলে যে এজন লুজাৰ তেওঁৰ ইচ্ছা আৰু পৰিশ্ৰমৰ ফলত সংসাৰৰ সকলো কাম কৰিব পাৰে। বন্ধু, তাৰপিছত আইনষ্টাইনক বহুত ডাঙৰ ইউনিভাৰ্চিটিত শিক্ষকতা কৰিবলৈ অনুমোদন কৰা হৈছিল। কিন্তু তেখেতে তাৰ ধুনীয়া পৰিৱেশৰ বাবে প্ৰিন্সটেইন ইউনিভাৰ্চিটিখন বাছি লৈছিল। যেতিয়া আইনষ্টাইন প্ৰথমবাৰ প্ৰিন্সটেইন গৈছিল, তাৰ প্ৰশাসনিক অধিকাৰীয়ে সুধিছিল যে আপোনাৰ কাৰ্যৰ বাবে লাগতিয়াল উপকৰণবিলাকৰ নাম কৈ দিয়ক, যাতে আমি সেইবোৰ সোনকালে যোগাৰ কৰিব পাৰোঁ। তেতিয়া আইনষ্টাইনে কৈছিল, মোক কেৱল ব্লেকবৰ্ড এখন, কেইডালমান চক আৰু কাগজ পেঞ্চিল দিলেই হ'ল। আইনষ্টাইনৰ কথা শুনি অধিকাৰীজন আচৰিত হৈ ৰ'ল আৰু তেখেতে কিবা কোৱাৰ আগতে আইনষ্টাইনে ক'লে, আৰু এটা ডাষ্টবিনো লাগিব, কাৰণ মই কাম কৰাৰ সময়ত বহুতো ভুল কৰোঁ। বন্ধু,
আইনষ্টাইনে ভুল কৰিবলৈ কেতিয়াও ভয় কৰা নাছিল। তেখেতে ভাবে যে যিজন মানুহে ভুল কৰা নাই তেওঁ কেতিয়াও কিবা নতুন কৰিবলৈ চেষ্টা কৰা নাই। বন্ধু, 18 এপ্ৰিল 1955 চনৰ 37 বছৰ বয়সত তেখেতৰ প্ৰিন্সটন নিউ জাৰ্চি চহৰত দেহাৱসান ঘটে। বন্ধু, আজি আমি দৈনন্দিন জীৱনত যিবোৰ বিজ্ঞানৰ আৱিষ্কাৰ ব্যৱহাৰ কৰি আছোঁ, ছেটেলাইট, ইণ্টাৰনেট আদিৰ সৃষ্টিৰ ওপৰত তেখেতৰ উল্লেখযোগ্য ভূমিকা আছে। ইয়াৰ উপৰি তেখেতে দি যোৱা অনেক সিদ্ধান্তৰ ওপৰত আজি নতুন নতুন আৱিষ্কাৰ সম্ভৱ হৈছে। বন্ধু, আইনষ্টাইন আটাইতকৈ দুখী সেইদিনা হৈছিল যিদিনা তেখেতৰ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি পাৰমাণৱিক বোমা আৱিষ্কাৰ কৰা হৈছিল আৰু হিৰোশ্বিমা আৰু নাগাচাকিৰ নিচিনা দুখন ডাঙৰ নগৰ ধ্বংস হৈ গৈছিল। বন্ধু, আজিৰ কাৰণে এইখিনিয়ে। পিছলৈ আৰু ভাল ভাল টপিকৰ ওপৰত আমি ভিডিঅ' বনাই যাম। আজিৰ কাৰণে বাই, টেক কেয়াৰ।